Hello dosto, welcome to my YouTube channel. Akoila notun bidale video hoise etia apunar Sotpujhar mela choli ase amar Joharhat district buli na hokolo district choli ase Okhomor Bharat hokolo district choli ase to bolok bondhokol besin nokoru amar ei Joharhator townate Sotpujhar keneke ki dhorona ayojon korise dukani hokole raij hokolor karone to bolok bondhokol video dekhaba bisarisu বহুত মজা লাগিব আৰু আমাৰ Joharhatot বৰ ডাঙৰ বজাৰ বহে Sotpujhar bolok bondhokol বেছি নকৰো আৰু Sotpujhar কেনেকৈ কি ধৰণে আমাৰ Joharhatot পতা হয় হেতু এটা নেক্সট ভিডিঅ দেখাম এটা প্ৰথম ফাৰ্স্ট ভিডিঅ দেখাব বিচাৰিছো Sotpujhar মেলা ধুনিয়া চলি আছে বলক বনৰ বেছি নকৰো তেতিয়ালে ভিডিঅ থাকক মজা লাগিব ডাইৰেক্ট আমাৰ Joharhator টাউনৰ দোকানখিনিলৈ যাম আৰু Sotpujhar মেলা দেখাব চেষ্টা কৰিম তো বলক বনৰ ভিডিঅটো আৰম্ভ কৰিছো ভিডিঅ থাকক মজা লাগিব বন্ধুসকল আমাৰ Joharhator জেবিএটো বিক্ৰী কৰি থকা Sotpujhar কাৰণে ডলাৰ কোলা খৰাহি সব বিক্ৰী কৰিব নকল পাখি আগলৈ যাম নকবলো ভিডিঅ থাকক মজা লাগিব সকল আমাৰ Joharhator জেবিএটো Sotpujhar মেলা বজাৰ ধুনীয়াকৈ চলি আছে দেখিছে মজা লাগিছে বলক বন্ধুসকল আৰু কোন আগলৈ যাবলৈ চেষ্টা কৰোঁ আমাৰ Sotpujhar বজাৰৰ মেলা শনিবাৰে Sotpujhar আছে দেখিছে বন্ধু এয়া আমাৰ জেবিএটোৰ Sotpujhar ধুনীয়া এটা মেলা চলিছে চুকুৰি দেখিছে বন্ধুসকল যি লাগে Sotpujhar সকলো ধৰণৰ বস্তু পাব সকলো বন্ধুসকল এখন আগলৈ যাওঁ আগলৈ বন্ধুসকল সব আমাৰ Sotpujhar বজাৰৰ কাৰণে তেখেতসকলে এইটো হেৰি চিঙা নহয় জানো পানী চিঙা Sotpujhar কাৰণে কৰিছে নেকি এই দেখিছে বন্ধুসকল আমাৰ Joharhatot কাইলৈৰ পৰা Sotpujhar আছে সেইটো কাৰণে Sotpujhar দিয়া যিখিনি ফল মূল দেখিছে এইখিনি কল আপেল যি লাগে এইখিনি বস্তু বিকিছে সেইটো পানী চিঙা বন্ধুসকল দেখিছে তো এতিয়া দোকান চাগে খুলিছে ন ঠিক আছে Sotpujhar কাইলৈ নহয় জানো পৰহিলৈ ন দেখিছে বন্ধুসকল Sotpujhar বজাৰ ধুনীয়া লাগিছে তো আগলৈ দেখাব চেষ্টা কৰিম বন্ধুসকল বলক দোকান খুলিছে Sotpujhar কাৰণে পুৰা লাগিছে মেলা দেখিছে বন্ধুসকল সকলোবিলাক দেখুৱাই হেল্ল' বন্ধুসকল এই আপোনালোকে চাই থাকক আমাৰ এই Joharhator জেবিএটো বিক্ৰী কৰি থকা Sotpujhar উপলক্ষে দোকানখিনি মই দেখুৱাইছোঁ বন্ধুসকল ভিডিঅ'ত থাকক মজা লাগিব আৰু তেনেকৈ মই এতিয়ালৈ যাম তাত গৈ মই ভিডিঅ'খিনি দেখাবলৈ চেষ্টা কৰিম আমাৰ Sotpujhar উপলক্ষে ওলোৱা সামগ্ৰীখিনি ঠিক আছে বন্ধুসকল ভিডিঅ'ত থাকক বহুত মজা লাগিব বন্ধুসকল এই চব বন্ধুসকল এইবোৰ ফল মূল ওলাইছে তেনেকুৱা বজাৰ কেনেকুৱা হৈছে আহিব এতিয়া হৈছে ৰাতিপুৱা দেখিছে বন্ধুসকল মোৰ কাম আছে নিউজত আহিব নিউজত এইবোৰ দেখিছে বন্ধুসকল এইবোৰ হৈছে আমাৰ Sotpujhar উপলক্ষে তেখেতসকলে ওলাইছে ৰাইজসকলক সেৱা কৰিছে দেখিছে মজা লাগিছে যেনেকৈ যি লাগে চব বস্তু পাব বন্ধুসকল এইবোৰ ঠাই যেনেকৈ যি লাগে বিভিন্ন বস্তু বিক্ৰী কৰিছে দেখিছে মজা লাগিছে এইবোৰ Sotpujhar উপলক্ষে বন্ধুসকল লাগে দৰকাৰ হয় বলক বন্ধুসকল অকণমান আগলৈ যাব চেষ্টা কৰোঁ দেখ থাকক মজা লাগিব দেখিছে কালাৰফুল ৰঙৰ ছবি দেখিছে চালে মজা লাগিছে আৰু অকণ দেখাওঁ দেখিছে মেইন বন্ধুসকল ভাল লাগিছে বন্ধুসকল এয়া আমাৰ Joharhator এতিয়ালৈ বিক্ৰী কৰি থকা কালি Sotpujhar উপলক্ষে বিক্ৰী আছে এটা ধুনীয়া দৃশ্য বিক্ৰী কৰি থকা এটা ধুনীয়া দৃশ্য দেখিছে বন্ধুসকল মজা লাগিছে এয়া হৈছে এটা Sotpujhar উপলক্ষে বিক্ৰী কৰি থকা সামগ্ৰীখিনি এটা সুন্দৰ দৃশ্য কেনেকুৱা বজাৰ কেনেকুৱা আছে বজাৰ ঠিকে আছে ন ঠিক আছে ভালো চলি গৈছে এই বস্তুটো কি বস্তু এইটো হা ঘৰত পাত এইটো Sotpujhar লাগে ন ঘৰত পাত বুলি কয় বন্ধুসকল এইবোৰ দেখিছে সাধাৰণ পুৰা মিক্স এইগুলো বিক্রি আছে ঠিক আছে বন্ধুসকল চালে এই আমার নাইকল ছাগল বিক্রি ঠিক আছে বন্ধুসকল
আজিলৈ আহিছোঁ। এয়া হৈছে আমাৰ যোৰহাটৰ জেগেৰে এতিয়া বিক্ৰী কৰি থকা ছট পূজা উপলক্ষে সামগ্ৰীখিনি। ঠিক আছে বন্ধুসকল, ছট পূজাৰ কাৰণে ফল মূল বিক্ৰী কৰিছে দেখিছে। ছট পূজাৰ আমাৰ যোৰহাটৰ এতিয়া বিক্ৰী কৰিছে ফল মূল ছট পূজাৰ উপলক্ষে। ঠিক আছে বন্ধুসকল, এইবোৰক আগলৈ দেখাওঁ। চাওক ছট পূজাৰ কাৰণে পৰা আনাৰস লৈ আহিছোঁ। বন্ধুসকল ছট পূজাৰ কাৰণে যেনেকৈ যিবিলাকে ছট পাব সেই আনাৰস যেনেকৈ যি লাগিছে সেইটো হিচাপে ছট পূজাৰ কাৰণে বিক্ৰী কৰিছে। পৰহিলৈ ছট পূজা আছে আৰু ছট পূজাৰ কাৰণে যদি টুকুৰি লাগে মেইন সেইটো দেখিছে। ছট পূজাৰ উপলক্ষে বিক্ৰী কৰিছে টুকুৰি, ফল মূল, জল, তিয়ঁহ চব তেনেকৈ যি লাগে দেখিছে বন্ধুসকল। ছট পূজাৰ উপলক্ষে ৰঙা আলু, এইটো হৈছে কমলা, এইটো হৈছে পানী চিঙা। দেখিছে বন্ধুসকল, এইবোৰ আলু ৰঙা আলু যি লাগে চব বিক্ৰী কৰিছে ছট পূজা উপলক্ষে। আৰু এইটো বন্ধুসকল ছট পূজা উপলক্ষে যেনেকৈ যি লাগে চব বস্তু বিক্ৰী কৰিছে। কালাৰফুল ৰছী, কালাৰফুল আপোনাৰ চুৰ্ণি, এইখিনি বস্তু ছট পূজাৰ কাৰণে দিছে দেখিছে বন্ধুসকল। বাদাম চাদাম এইকেইটা আপোনাৰ কাজু কিচমিচ চব মিক্স কৰি আল্টা চাল্টা যি লাগে ছট পূজাৰ উপলক্ষে বন্ধুসকল দেখিছে, মজা লাগিছে। এই হৈছে আমাৰ যোৰহাটৰ এটিএডত বিক্ৰী কৰিছে ছট পূজাৰ উপলক্ষে। প্ৰত্যেক বস্তু বিক্ৰী কৰে এই ফল মূল দেখিছে বন্ধুসকল। ৰাতিপুৱা দোকান খুলিছে, সেইটো কাৰণে কাষ্টমাৰবিলাক অহা নাই, আহিব লাহে ছট পূজাৰ উপলক্ষে। দেখিছে বন্ধুসকল, এইবোৰ আছে ছট পূজা দিবৰ কাৰণে বনাইছে। এইটো নকুল দানা, তাৰপিছত কাজু কিচমিচৰ পেকেট, তাৰপিছত এইবোৰ দেখিছে নানা ধৰণৰ বস্তু বিক্ৰী কৰি পেলাই ছট পূজাৰ ধুনীয়াকৈ মানুহক দেখি আয়োজন কৰি বিক্ৰী কৰি আছে। দেখিছে বন্ধুসকল, এইবোৰ ছট পূজা উপলক্ষে নহয় জানো? ছট পূজাৰ কাৰণে ছট পূজা ছট পূজা কেতিয়া আছে? দেওবাৰে নি? কেনেকুৱা বজাৰ কেনেকুৱা হৈছে? আজিৰ পৰা বহিছে? আহিব লাহে ঠিক আছে হ'ব। দেখিছে বন্ধুসকল, এতিয়ালৈকে হোৱা নাই, ৰাতিপুৱা আহিছোঁ সোনকালে। এইবোৰ ছট পূজাৰ কাৰণে নানা ধৰণৰ বস্তু লাগিছে, চব বস্তু লাগে বন্ধুসকল দেখিছে। চুৰ্ণি যি লাগে গোটেইখিনি বস্তু লাগে বন্ধুসকল। এয়া হৈছে আমাৰ যোৰহাটৰ এটিএডত বিক্ৰী কৰা ছট পূজাৰ উপলক্ষে বিক্ৰী কৰা সামগ্ৰীখিনি ছট পূজাৰ কাৰণে। ঠিক আছে বন্ধু, ঠিক আছে বন্ধুসকল দেখিছে দাদা বাইদেউসকল দেখিছে আনাৰস দৰকাৰ, এইবোৰ কাজু কিচমিচ যি লাগে বাদাম এইবোৰ পেকেট বন্ধুসকল। এইটো এটা আপোনাৰ খোৱা কিবা আপোনাৰ মিঠাই দেখিছে বন্ধুসকল। ৰছী দবাছে বন্ধুসকল ধুনীয়া লাগিছে। আমাৰ এটিএডত বিক্ৰী কৰি থকা ছট পূজাৰ উপলক্ষে আয়োজন কৰিছে। চব লাগে হ'ল ডলা দেখিছে বন্ধুসকল। ডলা এইটো ডলা নহয় কোলা বুলি কয় বন্ধুসকল। আৰু এইবোৰ লাও যি লাগে চব পাব বন্ধুসকল। মেইন হৈছে আপোনাৰ এই কুঁহিয়াৰ দেখিছে বন্ধুসকল। ছট পূজাৰ উপলক্ষে তেখেতসকলে আয়োজন কৰিছে। আমাৰ যোৰহাটত বহুত ডাঙৰ বজাৰ বহিছে বন্ধুসকল ছট পূজাৰ কাৰণে। আৰু এইটো আছিলে পানী চিঙা বুলি কয় দেখিছে বন্ধুসকল। চাওঁ বস্তুটো, এইটো পানী চিঙা নহয় জানো? পানী চিঙা নহয় জানো? চাওঁ বস্তুটো এতিয়া বন্ধুসকল, এইটো হৈছে পানী চিঙা বুলি কয় দেখিছে, আপোনাৰ চিনি পায়। এইটো ছট পূজাৰ উপলক্ষে দৰকাৰ হয় বন্ধুসকল দেখিছে। তো এয়া আমাৰ ছট পূজাৰ উপলক্ষে আমাৰ যোৰহাটৰ এটিএডত বিক্ৰী কৰি থকা দোকানসমূহৰ এটা সুন্দৰ দৃশ্য আপোনাক দেখুৱাব বিচাৰিছোঁ বন্ধুসকল। ছট পূজাৰ উপলক্ষে এই আমলখি এইবোৰ টুকুৰি দেখিছে বন্ধুসকল। এইবোৰ ডলা কোলা চুৰি এনেকৈ এইবোৰ কিমানকৈ কোলা? 150 টকা। এইবোৰ কোলা নহয় জানো? কোলা। আৰু টুকুৰি কিমানকৈ বিকিছা? 300 এটাত, বহুত দাম। কোলাৰ দাম 150 আৰু টুকুৰিৰ দাম হৈছে 300। এইবোৰ চুৰি নানা ধৰণৰ বস্তু ওলাইছে দেখিছে বন্ধুসকল। আমাৰ ছট পূজাৰ উপলক্ষে বন্ধুসকল এইটো কিনি বজাৰ কৰিছে। বন্ধুসকল অকণমান আগলৈ
কেনেকুৱা আছে বজাৰ বিক্ৰী হৈছেনে আহিব মানুহ আহিছে এতিয়া ছট পূজা কেতিয়া আছে দেওবাৰে আছে ছট পূজা দেওবাৰ মানে সেই টুকুৰি যে লৈ যায় ৰাতি শনিবাৰে লৈ যাব হা শনিবাৰে ৰাতি লৈ দেওবাৰে পূজা হয় না দেখিছে বন্ধুসকল এইবোৰ হৈছে পুৰি বিকিছে পুৰি নহয় নাজানো বন্ধুসকল এই কি হয় এইটো খাজা ইমান ডাঙৰ ডাঙৰ খাজা ছট পূজা কাৰণে লাগে ন এইবোৰ দেখিছে ইমান ডাঙৰ ডাঙৰ খাজা এইখিনি খাজা এই চব বন্ধুসকল এই আপোনাৰ কোলা টুকুৰি দেখিছে বন্ধুসকল এইবোৰ 300 150 পুৰি যেনেকৈ যিবিলাকে চব পাব মজা লাগিছে বন্ধুসকল এইবোৰ কোলা দেখিছে বন্ধুসকল অনাৰস ৰবাব টেঙা এইবোৰ হৈছে আমাৰ হেৰি উপলক্ষে আপোনাৰ দেখিলে ছট পূজা উপলক্ষে বন্ধুসকল আমাৰ যোৱাটো এতিয়া বিক্ৰী কৰিছে সকলো ৰাইজে মিলি পেলাই দোকানীখিনি মজা লাগিছে বন্ধুসকল আৰু অকণ আগলৈ যায় দেখুৱাইছে বন্ধুসকল আগৰ ভিডিঅ'টো মজা লাগিব এইবোৰ কিমানকৈ দিছে ক'লা 100 আৰু টুকুৰি 400 ঠিক আছে বন্ধুসকল কেনেকুৱা বজাৰ কেনেকুৱা বিক্ৰী ঠিকে চলিছে দোকান এতিয়াই খুলিছে কেনেকুৱা বজাৰ কেনেকুৱা ভালে হৈছে আহিব হৈছে পূজা কেতিয়া আছে হেৰি পূজা ছট পূজা দেওবাৰ আৰু সোমবাৰ দেওবাৰে ৰাতিকৈ যাব আৰু সোমবাৰে ৰাতিপুৱা যাব পাৰি ন শনিবাৰে নহয় দেখিছে বন্ধুসকল দেওবাৰে যাব ৰাতিকৈ সোমবাৰে তাত যাব অঁ এই যে টুকুৰি লৈ পেলাই নদীত যে যায় সেইটো কেতিয়া যাব দেওবাৰে যাব আৰু ৰাতিপুৱা সোমবাৰে আহিব পৰা যাব ন দেখিছে বন্ধুসকল দেওবাৰে যাব টুকুৰি লৈ আমি সোমবাৰে যাব লাগিব এই আমাৰ যোৰহাটত ছট পূজাৰ উপলক্ষে বিক্ৰী কৰি থকা সামগ্ৰীখিনি দেখুৱাইছে বন্ধুসকল মজা লাগিছে এইবোৰ ডলা টুকুৰি এইটো দেখিছোঁ ইমান ধুনীয়া কালাৰ কৰি দিছে মজা লাগিছে ৰং কৰি দিছে হয়নে বন্ধুসকল ৰং কৰা টুকুৰি ধুনীয়াকৈ দিছে এইবোৰ কিমানকৈ দাম 400 এই বন্ধুসকল মজা লাগিছে তাৰপিছত এইবোৰ যি লাগে চব পাব আপোনালোকে আমাৰ ছট পূজাৰ উপলক্ষে বিক্ৰী কৰিছে মজা লাগিছে দামো বহুত বন্ধুসকল তো আগলৈ চাওঁচোন আগলৈ আৰু আছে নেকি দেখিবলৈ চেষ্টা কৰিম এইটো আমাৰ যোৰহাটৰ যিহেতু বিক্ৰী কৰি থকা ছট পূজাৰ উপলক্ষে সামগ্ৰীখিনি ধুনীয়া দৃশ্যবোৰ দেখুৱাইছে বন্ধুসকল বলক ফল মূল বিকিছে আগলৈ যাওঁ বন্ধুসকল ভিডিঅ'ত থাকক মজা লাগিব চব টুকুৰি বিকিছে ছট পূজাৰ উপলক্ষে মেইন টুকুৰি কোলা সেইখিনিয়ে লাগে বন্ধুসকল দেখিছে এইবোৰ ফল মূল ছট পূজাৰ উপলক্ষে এইবোৰ পানী চিঙৰা এই বন্ধুসকল যিটো লাগে চব পাব মজা লাগিছে দেখিছে ছট পূজাৰ উপলক্ষে ওলাইছে বন্ধুসকল যি লাগে চব পাব এই আমলখি ৰঙালাও গুটি আলু নাৰিকল এইটো হৈছে বন্ধুসকল পানী চিঙৰা দেখিছে বন্ধুসকল মজা লাগিছে আৰু চাওঁ দেখাব চেষ্টা কৰিম নাৰিকল বন্ধুসকল এই চব ছট পূজাত দৰকাৰ হয় দেখাব চেষ্টা কৰিছোঁ গুড় ঠিক আছে বন্ধুসকল বলক আৰু অকণ আগলৈ যাব চেষ্টা কৰিম থাকক মজা লাগিব হেল্ল' দোস্ত আপোনালোকে চালে এই আমাৰ যোৰহাটৰ জেবিৰটৰ এতিয়া বিক্ৰী কৰি থকা ছট পূজাৰ উপলক্ষে সামগ্ৰীখিনি ভিডিঅ'ত দেখুৱালোঁ বন্ধুসকল ভিডিঅ' বন্ধুসকল এই আমাৰ যোৰহাটৰ এতিয়া জেবিৰটৰ বিক্ৰী কৰি থকা ছট পূজাৰ উপলক্ষে সামগ্ৰীখিনি দৃশ্যটো চাই বন্ধুসকল যদি ভাল লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি বন্ধুসকল বেছি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে বেলেগত নাপাই দিব তো ঠিক আছে বন্ধুসকল আৰু এটা কথা ক'ব বিচাৰিছোঁ মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা মোৰ যোৰহাট ডিষ্ট্ৰিক্টৰ ৰাইজসকলক আৰু আমাৰ অসমৰ ৰাইজসকলক আৰু বাহিৰত থকা সকলো ডিষ্ট্ৰিক্টৰ ৰাইজসকলক ভাৰতৰ ৰাইজসকলক মোৰ ইউটিউব চেনেল ইন্দ্ৰাণু ব্লগছৰ ফালৰ পৰা ছট পূজাৰ শুভেচ্ছা থাকিল তো ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ আৰু নতুন দিনলৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়াহ'লে ভালদৰে থাকিব আৰু সুস্থ থাকিব ধন্যবাদ বন্ধুসকল